নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইলৈ সুপ্ৰভাত জনাই আজিৰ পাঠ আৰম্ভ কৰিব লৈছোঁ। তোমালোকে নিজৰ নিজৰ গণিত কিতাপখনৰ 4 নং পাঠটি উলিয়াই লোৱাচোন। আগৰ ভিডিঅ'ৰ জৰিয়তে আমি যোগ চিন আৰু সমান চিন ব্যৱহাৰ কৰি এটা সংখ্যাৰ লগত আন এটা সংখ্যা কেনেকৈ যোগ কৰে শিকিছিলোঁ, নহয়নে বাৰু? মনত আছে নিশ্চয়। আহাচোন আজি আমি আৰু কিছু যোগ অংক কৰিবলৈ শিকোঁ। যোগ কৰোঁ আহা। 2 যোগ 3 সমান 5। 1 যোগ 2 সমান 3। 5 যোগ 2 সমান 7। 2 যোগ 2 সমান 4। 3 যোগ 2 সমান 5 হ'ল। তোমালোকে নিজে যোগ কৰা। 6 যোগ 1 সমান কিমান হ'ব বাৰু? পাৰিবানে? মই কৈ দিছোঁ শুনাচোন। 6 যোগ 1 সমান 7। এতিয়া তোমালোকে কৰা। 1 যোগ 5 সমান কিমান হ'ব? 4 যোগ 3 সমান কিমান হ'ব? 5 যোগ 1 সমান 2 যোগ 6 সমান 5 যোগ 3 সমান কিমান হ'ব লিখিবা। আমি এনেদৰেও যোগ কৰিব পাৰোঁ। 3 যোগ 4 সমান কিমান হ'ব? 7 হ'ব। এইফালে চোৱাচোন। 3ৰ লগত আমি 3টা ফুট দিছোঁ, 4ৰ লগত 4টা ফুট দিছোঁ। এতিয়া এই 3 আৰু 4টা ফুট কিমান হ'ল? 7টা ফুট হ'ল। ধৰিব পাৰিছা নিশ্চয়। তোমালোকে এনেদৰেও কৰিব পাৰিবা। যোগ কৰোঁ আহাচোন। 5 যোগ 2 সমান কিমান হ'ব বাৰু? 7। 4 যোগ 5 কিমান হ'ব? 9। 6 যোগ 2 সমান 6 2 কিমান হ'ব? 8। পাৰিবা নিশ্চয় তোমালোকে, নহয়নে বাৰু? এতিয়া তোমালোকে নিজে যোগ কৰা। 3 যোগ 2 কিমান হ'ব বাৰু? এই ঘৰকেইটাত তোমালোকে বহাই দিবা। ঠিক এইদৰে তোমালোকে যোগ কৰি পোৱা উত্তৰটো এই খালী ঘৰকেইটাত লিখিবা। পাৰিবানে তোমালোকে? আশা ৰাখিছোঁ তোমালোকে সুন্দৰকৈ পাৰিবা, নহয়নে? তোমালোকে যোগ কেনেকৈ কৰিব লাগে নিশ্চয় বুজিব পাৰিছা। তোমালোকলৈ পুনৰ মৰম যাচি আজিলৈ পাঠ সামৰিলোঁ। ধন্যবাদ।